Guys, good morning from Guwahati. মানে এনেকৈ ব্লগবিলাক আৰম্ভ কৰি ভাল লাগে। তো ৱেলকাম টু মাই ইউটিউব চেনেল নিশান্ত কলিতা। আজি ব্লগটো আৰম্ভ কৰিছোঁ বাইদেউহঁতৰ ঘৰৰ পৰাই আহিছোঁ। এইকেইদিন ডেইলি ব্লগ দি আছোঁ, যিহেতু বাহিৰত আছোঁ, কাম বন নাই। তো কৈছোঁৱে মই আগতো। আৰু এতিয়া আমাক ৰাতিপুৱাৰ ভাত দিছে, ইয়াত দালি, মাছ আৰু ৰাতিৰে অলপ মাংস আছিলে, তো সেই দি খালোঁ। আৰু মাইনা আহি পাল স্কুলৰ পৰা। মই আজি দিনটো একো ভিডিঅ' কৰা নাই, কাৰণ ঘৰতে আছোঁ, কিনো দেখাম আৰু সেইকাৰণে। আৰু এয়া বাইদেউ আনিব গৈছিল। তো গাইজ, এতিয়া আমি যাব ওলাইছোঁ এটা ঠাইত, আৰু সেইটো চাই কেনে দেখাম, এতিয়াই নকওঁ। গাইজ, এতিয়া আমি ওলালোঁ ঘৰৰ পৰা গোটেইকেইটাই, সেয়া আৰু এয়া বাইদেউ আছে, পিছত যাই আছোঁ। আৰু গুৱাহাটীত এই ট্ৰেফিক চাওক, কিমান ট্ৰেফিক। আৰু আমি ট্ৰেফিকত ফাঁচি থকাৰ কাৰণে এতিয়াও যাই পোৱা নাই। প্ৰায় কিমান টাইম, 1.5 ঘণ্টামান হ'ল চাগে আহিয়ে পোৱা নাই, অলপমান ঠাই। তো গাইজ, ফাইনেলি আহি পালোঁ ৰ'ব। ৰাস্তাটো পাৰ হৈ লওঁ। আৰু ক'ত আহিছিলোঁ সেইটোতো কোৱা নাছিলোঁ। এয়া চাওক, কলাক্ষেত্ৰ। তো কলাক্ষেত্ৰ আহিলোঁ আজি, কিন্তু বহুত ৰাতি হ'ল আমাৰ আহাতে। গেট বা খোলা আছে নে নাই, বন্ধই নেকি? তো গাইজ, দুৰ্ভাগ্য, গেট সঁচাই বন্ধ। বহুত ৰাতি হৈ গ'ল আমাৰ আহাতে, মানে ট্ৰেফিকৰ কাৰণেই ৰাতি হৈ গ'ল, দেৰি হৈ গ'ল আহাত। তো চাব নাপাম, একো দেখুৱাবও নাপাম। তো আমি এনেই বাহিৰৰ পৰা গেটখন চাই যাওঁ, আপোনালোককো দেখাওঁ কি আছে এনে বাহিৰত, নহ'লে উপায় নাই। আমি নিজে চাব নোৱাৰিলোঁ, ইমান কষ্ট কৰি আহিও থেই। আৰু এইটো হৈছে টিকট ঘৰ। ইয়াত লিখা আছে, মাস্ক পৰিধান কৰিহে টিকট সংগ্ৰহ কৰিব। ঠিক আছে বাৰু, নেক্সট টাইম কেতিয়াবা কৰিম। তো গাইজ, এইবাৰ আমাৰো চোৱা নহ'ল, আৰু নেক্সট টাইম কিন্তু ইয়াত আহিমেই নিশ্চয়। তো আজি আৰু উপায় নাই, বেয়া লাগিল মন চন, মানে ইমান দূৰৰ পৰা আহিলোঁ। আৰু এই চাওক, বৈদ্য গাড়ী, দিছ ইজ জীপ। আৰু আমাৰ এখেতে বোলে ম'ম' খায়, তো মই খাই আছোঁ আইচক্ৰীম। ম'ম' নাখাওঁ দিয়ক। আৰু এটা দিবি না? হা, আইচক্ৰীম দিম দে, এইফালৰ পিছফালৰ। তো গাইজ, বহুত দিনৰ পিছত ৰিক্সাত উঠিছোঁ আজি, কিন্তু আজিকালি ই ৰিক্সাতকৈও স্পীড যোৱা হৈছে, কাৰণ ইয়াতো মটৰ লগাই লৈ আৰু পিনে যাই থাকে পুৰা। হয় না, ক'ত যোৱা? কিয় যোৱা? এনে নহয়, পৰিব। এনে যোৱা নেকি তুমি? আমি যাম কিন্তু আজি, আৰু লগ নাপাম আহি কিনে। ইমান টাইম নাথাকোঁ নহয়, আমি যামেই। বাইদেউ গেছৰ টেবলেট আনিব দিছিল, আনিব গ'লোঁ, আনলোঁ। যি গৰম বাহিৰত, বাপৰে বাপ। কোনোমতে ঘৰ আহি পালোঁ, বহুত গৰম। মানে এই চৰাইকেইটা যে আছে ভিনদেউহঁতৰ, তো সেইকেইটাৰ বোলে আধাৰ নাই, তো আধাৰ আনিব লাগে। তো এতিয়া সেইকাৰণে, তেতিয়া বৈদ্য ৰ'দ যিহে ইয়াত, সেইকাৰণে এতিয়া এইবাৰ ছাতি লৈ আহিছোঁ। আৰু এইবাৰ আহিছে ল'ব। আধাৰ ল'লোঁ, আৰু ইফালে ফূৰ্তি আছে 4টা। এতিয়া আমি চৰাইক আধাৰ দিম ৰ'ব। এইমাত্ৰ যে কিনি আনিলোঁ আধাৰ, এয়া কি দাম ৰে, এইটো পেকেটত 50 টকাকৈ। ঠিকে আছে, মই 100 টকা ল'ম। ঠিকে আছে, তথাপিও জল্দি খোল। দেওবাৰে বান্ধি থৈ দিছে, মই চাৰা দিলে হৈ যাবি মাত্ৰ। এইবিলাক কি চাৰালি নাথাকোঁ যে লৈ যাম মই। তো গাইজ, এতিয়া মাইনাৰ স্কুল ছুটি দিয়াৰ সময়, আৰু এতিয়া মাইনাক আনিব যাব লাগে। মানে বাইদেউ ভাত ৰান্ধি আছে আমাৰ কাৰণে, আমি যাম যিহেতু আজি ঘৰত, তো সেইকাৰণে আমি লৈ আহোঁ। বাইদেউ আৰু ওলাই যোৱাতকৈ আমি পুটুককৈ যাই লৈ আহোঁ। ওচৰতে স্কুল, বেছি দূৰত নহয়। তো গাইজ, মাইনা সৌ তাত আছে, মানে নামবিলাক কৈ আনিব লাগে। এইফালে আহিলা আজিতো আমি আহিছোঁ নিব। চাং বাই। ফাইনেলি আমি ওলালোঁ এতিয়া ৰুমৰ পৰা বাইদেউহঁতৰ, আৰু এতিয়া গৈ আছোঁ, অলপ দূৰ খোজকাঢ়ি যাব লাগিব। তো গাইজ, আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কাৰণ মোৰ ভিডিঅ' বনাব একদম মনেই নাছিল। 2 দিন মিলি মাত্ৰ 5 মিনিটৰ ভিডিঅ' এটা হৈছে। তো যি কি নহওক, আজি আমি ঘৰত গৈ আছোঁ। তো ঘৰত যোৱাখিনিয়েনো কি দেখাই থাকিম, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজি। তো যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, আৰু যদি বেয়া পালে ডিছলাইক কৰিব। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানে, বাই বাই।
জয় আই অসম আগলৈ ছাপোৰ্ট কৰিব তো ৱেলকাম টু মাই ইউটিউব চেনেল নিশান্ত কলিতা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and